কি কোৱা যায়, কাইলৈ হলি আছে। হলি দিনা বাইকৰ EMI দিব লাগিব। লগৰবিলাকে হলি খেলিব, চবেই মিলি কৈ পইচা মিলাই মাল খাব। মই কপা দিম এতিয়া হলি খেলিবলৈ নগলো, লগৰবিলাকে হাঁহিব, কব এইটি হাতত পইচা নাই, সেইকাৰণে ওলাই নাহিল হলি খেলিবলৈ। হে ভগৱান, ইমান দুখ পাই জানো? বিহু পূজা আহিলে মোৰ বেয়া দিনে পায়। দুখ কেতিয়া শেষ হবে বে? ঐ ভোলাং, ভোলাং, চততে আহিলে দেখোন। ঐ ভোলাং, ভোলাং, ঐ ভোলাং, শুই আছ ভিতৰত কম্বল পাক খুৱাই। সি মাত নাই লগা যে, ঘৰত নাই নেকি? সি যাবনো ক'লে? লগৰ বুলিবলৈ আমিয়ে আছো আৰু কোনো নাই নহয়। সি আমাক এই ক'লৈ যাব? তাৰ বাইকখনো আছে ঘৰত। ঐ ভোলাং, কিয় তই মাত নাই লগোৱা? হৈছে কি? ইমান যে চিঙি আছো নলি ফালি ফালি, ওলাই হোৱা নাই যেন। ঐ ভোলাং, কিবা কয় যে চিঞৰি আছো, তই মাত দিয়া নাই যে কেলে? এই মই কাণত হেডফোন লগাই গান শুনি আছিলো আকৌ, সেইকাৰণেতো শুনা পোৱা নাছিলো মই। আচ্ছা, তেনেকুৱা কথা হ'লে আজি হলি বুলি গম পাৱ নে নাপাৱ তই? মই পাহৰিছিলোৱে হলি বুলি আজি। ঐ চত, কি চাই আছ? হলি পেকেটটো উলিয়া আৰু লগাই দিয়া। ভোলাং হেপ্পী হলি হেপ্পী। আবে এইটো বন্ধুক মোক গুলিয়াব বিচাৰিছ তই? এইটো হলি বন্ধুক হয়, হলি খা। আবে এই তিনটা হলি বন্ধুক গুলিয়াইছে, মোক শেষ কৰি পেলাব যে, ভাগো। চত আৰু ঘট, ইয়াক নেৰিবি দেই, ইয়াক পিছা নেৰিবি একদম। বল যাব লাগে খেদি। চলো হলি খেলো ভैया, হলি খেলো। ভোলাং তই কিমান দৌৰিবি? ভোলাঙক খেদি মজা লাগিছে দেই। আবে ভোলাং, ক'ত লুকালি গৈ? মই আকৌ ভাবিছিলো মেকুৰীয়ে কথা কৈছ বুলি। ঐ ভোলাং, গছৰ ওপৰত লুকা আছে নেকি? ওলাই আহ। লুকাই থাকিলে ভাল লগা নাই নহয়। আমি ইয়াত লুকা ভাকু খেলিবলৈ অহা নাই নহয়, হলিয়ে খেলিবলৈ আছো। ভোলাং, ক'ত লুকাই আছা? আহি যোৱা না। আবে এইটো ভূত। পলাব লাগে। হলি খেলিবলৈ আহিলো, পালে ভূতে। দিনতো ভূত ওলাইছে। ঐ ভাইকেইটা, ওলাইছে কিয়? হলি খেলিবলৈ আহিছো মই তহঁতকেইটাৰ লগত। কতিয়া পিছলৈ ঘূৰিছাচোন, ঘূৰিছা। এই পিছলৈ ঘূৰি চাব নাপায় বোলে, চালে হেনো বেছি চল পাই গৈছে ভূতটোৱে। তাইক ভিতৰত সোমাই যাব আৰু মাৰি পেলাব তোক। কি হ'ব এতিয়া, ভূতে আমাক মাৰিব। আবে বন্ধুকেইটা, মই একো নকওঁ। মই বেয়া ভূত নহয় নহয়, মই তোমালোকৰ কেইটাৰ লগত হলি খেলিবলৈ আহিছো। ভয় নকৰিবা, হলি খেলো আহা। নেবাৰো নহয়। আবে ভূতটোৱে আমাৰ লগত হলি খেলো কৈছে। ভূতটোৱে আমাক নেমাং কৈছে, সি কৈছে হলি খেলিব লাগে বুলি। কি কয়? এই ভূতটোক কেনেকৈ বিশ্বাস কৰিবি? নেমাৰিম মনে। ভূত ভূতেই। ভোলাঙক এইটোৱে মাৰি নাই পেলাতো। লাগে এই গছজোপা তলত লুকাবলৈ আহিছিলে, এই ভূতটোৱে অকলে পাই ইয়াক মাৰি পেলালে চাগে ভূতটোৱে। আবে মানুহকেইটা, মই কাকো হোৱা নাই। মই তহঁতৰ লগত হলি খেলিব বিচাৰিছো। মোক বিশ্বাস কৰ, মই ইমান বেয়া ভূত নহয় মানুহ মাৰি ফুৰা। প্লিজ খেলো আহা। মানুহবিলাকক হলি খেলা দেখি মোৰ মন গৈছে হলি খেলিবলৈ। সেইকেইটা খেলিবলৈ মন গৈছে, খেলো না মোৰ লগত। মোক ভয় নকৰিবা। বুদ্ধা, আপুনি সঁচাকৈ আমাক একো নকয়তো? তেনেহ'লে ৰৈ থাকিব কিয় লাগে? আমি ভূতদাৰ লগত হলি খেলিব লাগে। বুদ্ধা হাপি হলি, হাপি হলি মোৰ বাচ্চা। বুদ্ধা হাপি হলি, হাপি হলি মোৰ বাচ্চা। হেপী হলি বুদ্ধা, হেপী হলি। হেপি হলি বন্ধুকেইটা, হেপি হলি। বুদ্ধা, হলি গনটো ক'ব পালি? আবে মই দিলো। ভোলাং তই গৈছিলি কলৈ? ঐ ভোলাং, তই ক'ত লুকাই আছিলি? মই ভূতদা গছজোপা তলত লুকাই আছিলো। ভোলাং, তোৰ হাতত হলি গনটো নাই হ'লে পালি ক'ত তই? শগুনদাৰ দোকানৰ পৰা আনিলো আকৌ।
তহঁত তিনিটা হাততে বন্দুক আছে, মোৰ হাতততো বন্দুক নাই। মই ভাবিলো মোৰ হাতত বন্দুক নহ'লে এইকেইটাই চফা দিব। সেইকাৰণে মই দোকানলৈ গ'লো আৰু হগুন দাপা বন্দুকটো লৈ গুচি আহিলো। আৰু মই ভূতটাক লগ পাই গ'লো। ভূতদা হলি চুৰু কৰিব লাগে। দাদা উঠনি নিচিনা কৰিব লাগে। উম। হাতত গন নথকাৰ কাৰণে ইহঁতকেইটা মোকে বজাইছে বেল। ভাগ আবে ভোলাং ক'ত পলাইছে?